আছাম আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে বহুত এটা ফূৰ্তি হৈ লাগি আছে। মানে আজি আমি এই লগৰকেইটাৰ লগত যাম মেগী খাবলৈ। আমি মানে এতিয়া গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চাইকেল মানে আহি আছোঁ পূৰা। এই কেনেকুৱা লাগিছে? বঢ়িয়া। এইকেইটা চব লগৰকেইটা এই টিকলো এটা আহিছে। সেইটো এতিয়া আমাৰ আজি পূৰা পাৰ্টি কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। পাই গ'লোহি, দেখিছে ককা দোকানত পাই গ'লোহি আমি। এতিয়া কিনিব লাগে। ককা বহুত ভাল মেগী দিয়ক। চাওক মেগী পূৰা লৈ লৈছোঁ। কেইবাটি কিনা আপোনালোকে আহিলে ককাই ফ্ৰীতে দি দিব। লৈ ল'লোঁ। এতিয়া বনাই মেলি খাব লাগে আৰু। এতিয়া আমি গৈ আছোঁ চাইকেল লৈ লৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া বনাই মেলি খামগৈ আৰু। মানে লগৰকেইটা সৈতে খৰি চৰি কেৰাহী চেৰাহী লৈ ল'লোঁ। এইফালে চব পূৰা লৈ ল'লোঁ। এয়া খৰি চৰি লৈ ল'লোঁ। এতিয়া বনাব লাগে আৰু খাব লাগে। আপোনালোকে ভিডিঅ'টো চাই থাকক। যোনটুকুত বনাম তাত দেখুৱাম। মানে এতিয়া পূৰা ভাগৰ লাগি গৈছেগৈ। নদীৰ ওচৰতে আৰু নদীখন অলপ দূৰ ন আমাৰ ঘৰৰ পৰা। নদীৰ ওচৰতে খাম বুলি ভাবিছোঁ। এতিয়া হাত বিষাই গৈছে বোলে পোৱালি। তাত ঘৰ এটা আছে, তাতে আমি ঘৰ এটা আছে মানে তাতে আমি খামগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক পূৰা। ফাইনেলি আমি পাই গ'লোহি। এইকেইটা দেখিছে পূৰা এইবিলাক চব এই চাঙত উঠি ল'লে পূৰা। এইবিলাক চব পূৰা মানে বৰষুণে পাই গ'ল আমাৰ আধা ৰাস্তাতে। সেইকাৰণে যে পূৰা দৌৰিবলগীয়া হ'ল। যেনে তেনে পালোহি আৰু ভগৱানে বচালে। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি লাহেকৈ বনাম আৰু ভিডিঅ'টো চাই থাকক। পিঁয়াজ কাটিবলৈ লৈছোঁ। এয়া চব কটাই সাজু কৰিলোঁ পিঁয়াজ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কাটিম আৰু মই। বৰষুণ দি আমি ইয়ে বনাব মানে সেই বৰষুণ দি আছিলে যে পূৰা এইটো পিন্ধি লৈছে, পলিথিন পিন্ধি লৈছে। ইয়াত চব পূৰা টিংপাত মানে এইফালে এখন খেতি পথাৰ মই দেখুৱাইছিলোঁ বাৰু কালি ভিডিঅ'টোত। সেইকাৰণে ইয়াত মানুহ থাকিবৰ কাৰণে টিংপাত তৰি লৈছে। আৰু ই পূৰা চাংখনৰ ওপৰত পূৰা আৰামছে বহি আছে বেটা পূৰা দেখিছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখুৱাম বাৰু। এতিয়া নদী পাই গ'লোহি। এটা পানী আনিমগৈ। এইখন চক নদী। যোৱাবাৰ মানে কালি দিছিলোঁ ভিডিঅ'টো, সেইটো নদী দেখুৱাইছিলোঁ বাৰু। আজিও দেখুৱাইছোঁ আপোনালোকক। এতিয়া আমি পানী আনিমগৈ। চলো এতিয়া আমি নামি যাওঁ আৰু পানী আনিবলৈ। অ' ভাই চাপ। এতিয়া দেখিছে এইবিলাক এই খহাই দিলে মানে মাটি চাটি খহাই দিছে। এতিয়া এইখন নদী। এতিয়া ই পানী ল'ব। এতিয়া দেখিছে জুই ধুনীয়াকৈ জ্বলিলে বা বতাহ হ'লেও ই পূৰা বনাই আছে। ইয়ে মানে মেইন ৰান্ধনিটো এতিয়া বনাই আছে। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। পিঁয়াজ পূৰা বৰষুণ মানে দিয়ে আছে। আমি ভাল চালিখনৰ তলত মানে বনালোঁ দেই ৰাইজ। মানে এতিয়া বৰষুণ পূৰা দি আছে। মাত শুনিছে চাগে আপোনালোকে। এতিয়া পূৰা জুই ধৰিবলৈ গাঁত খান্দি আছে দেখিছে। কঠাইৰ লগত পূৰা গাঁত খান্দি আছে। ফাইনেলি এতিয়া মেগী দেখিছে এয়া সিজি হৈ গ'ল। এতিয়া পিঁয়াজ দি দিছে, লাষ্টত দি পিঁয়াজ দি দিছে। এতিয়া খাব লাগে আৰু এতিয়া বাঢ়ি পিনি। এতিয়া খোৱাটো দেখুৱাম, চাই থাকক। এতিয়া ই পূৰা বাঢ়ি আছে। এইটো আমাৰ মেখেলা পতাই পূৰা বাঢ়ি আছে। বাতি এইবোলে লৈ মেলি এটা ভাগ কৰি আছে মানে পূৰা মজা। আৰু দিয়া ফাইনেলি আমাৰ মেগীটো হৈ গৈছে বাৰু। এতিয়া খাব লাগে। এতিয়া পূৰা চাঙত দি এয়া মেগী বনাই হৈ গ'ল। এতিয়া আমি খাওঁ আৰু ভিডিঅ'টো চাই থাকোঁ। খাই মেলি হৈ গ'ল। এতিয়া ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ আৰু। যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।